গাইজ আপোনালোক সকলোকে মোৰ চেনেল আছামিজ এডুকেশ্যন ফেক্টৰীলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে মোক ফেচবুকত হওক বা আমাৰ গ্ৰুপত যিটো গ্ৰুপ আছে হোৱাটছআপৰ তাত আপোনালোকে কয়, সেইভাগে মোলৈ ফোনো কৰিছে, কয় যে ছাৰ পৰীক্ষা পালেহি, মেট্ৰিক পৰীক্ষা পালেহি, আমি কেনেকৈ পঢ়িলে আমাৰ লাভ হ'ব, এতিয়া কেনেকৈ পঢ়িব লাগে আপুনি এখন ৰুটিন বা প্ৰগ্ৰেম বনাই দিয়ক। গতিকে আপোনালোকে চবে কৈছে, চব ল'ৰাই কৈছে, গতিকে মই ভাবিলোঁ যে এখন প্ৰগ্ৰেম এটা আইডিয়া এটা দি দিওঁ ল'ৰাখিনিক, কেনেকৈ পঢ়িলে তেওঁলোকৰ লাভ হ'ব পাৰে। গতিকে মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, যাতে আপোনালোকে কেনেকৈ পঢ়িলে লাভ হ'ব অকণমান আইডিয়াটো পাব পাৰে। গতিকে চব ল'ৰা ছোৱালীয়ে পঢ়া ষ্টাইলটো বেলেগ বেলেগ। মই নকওঁ যে চবে মোৰ গতে পঢ়িব লাগিব বুলি, চবৰে নিজৰ নিজৰ পাৰ্চনেল ৰুটিন আছে, গতিকে তেওঁলোকে সেইটো মতে পঢ়িব পাৰে। আৰু কোনোবাই যদি বিচাৰে মোৰ মতে পঢ়িলেও ছাকচেছ হ'ব, মানে 90%ৰ ওপৰত পাৰ্চেণ্টেজ আনিবলৈ হ'লেও এনেকৈ পঢ়িলে লাভ হ'ব বুলি মই ভাবোঁ। গতিকে আপোনালোকে চাই লওক, যদি সুবিধা হয় মই দিয়া মতে পঢ়িব পাৰিব। গতিকে চব আমাৰ ছাবজেক্ট হৈছে 6টা, মেট্ৰিক পৰীক্ষাত 6টা ছাবজেক্ট আহিব। ইলেক্টিভটো কাৰোবাৰ বেলেগ বেলেগ হ'ব পাৰে, টোটেল ছাবজেক্ট 6টা থাকে। গতিকে 6টা ছাবজেক্টক আমি কি কৰিম, ভাগ কৰি দিম দুদিনকৈ মানে কি 6টা ছাবজেক্ট ধৰি ল'লোঁ। সোমবাৰটো মই এক্সাম্পল হিচাপে ধৰিছোঁ। সোমবাৰৰ পৰা আমি দেওবাৰলৈকে 7টা বাৰ থাকে, বা দেওবাৰৰ পৰা শনিবাৰলৈকে 7টা বাৰ থাকে, 7টা দিন থাকে। গতিকে আমি এতিয়া চাম সোমবাৰে যেনিবা ৰাতিপুৱা সময়ত আপোনালোকে কি কৰিব, বিশেষকৈ ৰাতিপুৱা টাইমটোত ইংলিছ পঢ়িব। ইংলিছ পঢ়িব ধৰিব পাৰিলে। ইংলিছ পঢ়িব এইটো কাৰণে যাতে ৰাতিপুৱা শুই উঠি আমি যিখিনি পঢ়োঁ সেইখিনি পটককৈ মুখস্থ হয়। ইংলিছ বিষয়টো মুখস্থ কৰিবলৈ অকণমান জটিল হয়। এছে হওক বা ৰিপৰ্ট ৰাইটিং হওক বা লং কুৱেশ্যনেই হওক, তেনেকুৱা চব মুখস্থ কৰিব লাগিব। গতিকে সোনকালে শুই উঠি ৰাতিপুৱা 5টাতে উঠে বা 4টাতে উঠে, যিমান টাইমতে নুঠক ইংলিছ পঢ়িব। ইংলিছ আপুনি ৰাতিপুৱা যদি 5টাত উঠে আপুনি কণ্টিনিউ 3 ঘণ্টা ইংলিছ পঢ়িব, 3 বা 4 ঘণ্টা পঢ়িব। কাৰণ এটা লং কুৱেশ্যন হওক বা এছে এখন মুখস্থ কৰোঁতে প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা সময় লাগে। গতিকে আপুনি 3-4 ঘণ্টা পঢ়িলে 2খন এছে বা 10টা বা 5টা আপুনি লং কুৱেশ্যন এদিনত মুখস্থ কৰিব পাৰিব। ইংলিছ পঢ়িব। আপুনি ইংলিছ ধৰি ল'লোঁ 5 to 8 আপুনি ইংলিছ পঢ়িলে, AM দেই, 5 AM to 8 AM আপুনি ইংলিছ পঢ়িলে। তাৰপিছত আপুনি অকণমান ব্ৰেক লোৱাৰ পিছত ভাত খালে, গা ধুলে, যি কৰিলে আপুনি দুপৰীয়া টাইমটো মই নকওঁ আপুনি কি কৰিব, সেইটো আপোনাৰ নিজৰ মতে কৰিব। কিন্তু মই ক'ম ইভিনিং টাইমটো, ইভিনিং মানে 3টা বজাৰ পৰা আপুনি 3টা বজাৰ পৰা আছামিজ পঢ়িব। আছামিজ পঢ়িব আপুনি 3 PM to 5 PM, মানে পাছবেলা 3টা বজাৰ পৰা 5টা বজালৈকে আপুনি আছামিজ পঢ়িব। আছামিজ পঢ়িলে কি হ'ব, আছামিজ ছাবজেক্টটো অকণমান জটিল নহয় ইমান অইন ছাবজেক্টৰ। গতিকে আপুনি পাছবেলা সময়ত পঢ়িলেও আপোনাৰ মুখস্থ হ'ব, শ্বৰ্ট কুৱেশ্যনবোৰ হওক বা যিয়ে নহওক আপোনাৰ মুখস্থ থাকিব অসমীয়া ছাবজেক্টটো। গতিকে সেইকাৰণে পাছবেলা টাইমটো অসমীয়া পঢ়িব। ৰাতি আপুনি অইন নপঢ়িব, এদিন আপুনি ৰাতি পঢ়িব মেথছ। সোমবাৰ দিনা সাপ'জ ধৰিলে আপুনি মেথছ পঢ়িব ৰাতি। আপুনি 5টা বজাৰ পৰা 5টালৈকে পঢ়িলে, 5টাৰ পৰা আপুনি 6টা হওক বা 6:30লৈকে আপুনি 1.5 ঘণ্টা সময় ব্ৰেক ল'লে। কাৰণ কণ্টিনিউটো পঢ়ি থকাটো ইমান সহজ নহয়। আৰু মানুহে এনেই কৈ থাকে 24 ঘণ্টা পঢ়ি থাকিব লাগিব ভাল ৰিজাল্ট হ'বলৈ হ'লে, এইটো কথা মিছা কথা। গতিকে যিকণ সময় পঢ়ে সেইকণ আপুনি ভালকৈ পঢ়িলে আপোনাৰ বহুত লাভ হ'ব। গতিকে আপুনি কি কৰিলে, মেথছ পঢ়িব। মেথছ কেইটালৈকে পঢ়িব, আমাৰ ধৰি ল'লোঁ 6:30 পৰা 6:30 to ৰাতি আপুনি যিমান দেৰিলৈকে পঢ়িব বিচাৰে সিমান দেৰিলৈকে মেথছ পঢ়িব। হ'ল, ধৰি ল'লোঁ 11, মানে কাৰণ মেথছটো আপুনি ৰাতি কৰিলে মেথছটো টোপনি নাহে। গতিকে টোপনি নাহে, সেইকাৰণে আপুনি মেথছটো ৰাতি কৰিব, তেতিয়া হৈ যাব। আপুনি দিনত অকণমান শুব লাগিব। গতিকে চব মিলাই মেলি এই টাইমটো মই এদিনৰ কাৰণে, প্ৰথম সোমবাৰ দিনটোৰ কাৰণে দিলোঁ এইটো। তাৰপৰা নেক্সট দিনা আপুনি 3টা ছাবজেক্ট হৈ গ'ল, কভাৰ হৈ গ'ল। নেক্সট পঢ়িব আপুনি মঙলবাৰ দিনা, আপুনি পঢ়িব সেই নেক্সট যিটো বাৰ থাকে মঙলবাৰ ধৰি লয়, নেক্সট ডে আপুনি পঢ়িব ইংলিছ হৈ গ'ল, আছামিছ হৈ গ'ল, মেথছ হৈ গ'ল। ৰাতিপুৱা পঢ়িব যিটো ছাবজেক্ট আপোনাক টান লাগে, মুখস্থ কৰিবলৈ দিগদাৰ, যদি কাৰোবাৰ সমাজ বিজ্ঞান হয় বা কাৰোবাৰ যদি ইলেক্টিভ ছাবজেক্টটো টান লাগে, তেতিয়াহ'লে আপুনি যিটো ছাবজেক্ট মই ছ'চিয়েল ছায়েন্সে লিখি থৈছোঁ, যিটো ছাবজেক্ট আপোনাৰ টান লাগে সেই ছাবজেক্টটো আপুনি পঢ়িব নেক্সট দিনা। হ'ল, সেইটো পঢ়িব ঠিক 5টাৰ পৰা 8টালৈকে, যিমানখিনি পাৰে মুখস্থ কৰি ল'ব। তাৰপৰা মাজত গেপ দিব, সেইকণ টাইম আগৰ দিনা দিয়া আগতে। তাৰপৰা পাছবেলা পঢ়িব আপুনি যিটো ছাবজেক্ট অকণমান ইজি লাগে। বাকী থকা 3টা ইংলিছ, আছামিছ আৰু মেথছ বাদ দি বাকী থকা 3টা ছাবজেক্ট আপোনাৰ যিটো টান লাগে সেইটো ৰাতিপুৱা সময়ত পঢ়িব। যিটো অকণমান ইজি লাগে, ছাপ'জ মই ইলেক্টিভ ছাবজেক্টটো ধৰি ল'লোঁ, ইলেক্টিভ ছাবজেক্টটো আপুনি পঢ়িব 3টা বজাৰ পৰা 5 PM লৈকে, 5 PM লৈকে পঢ়িব। তাৰপৰা আপুনি ৰাতি পঢ়িব
সায়েন্স আৰু মেথছটো মই ক'ম আপোনালোকে ৰাতি পঢ়িব। ৰাতি পঢ়িলে সায়েন্সৰ যিখিনি মেথছ আছে বা সায়েন্স আৰু মেথছটো এনেকুৱা এটা বস্তু যিয়ে টোপনি নাযায় পঢ়ি থাকিলে, গতিকে সেইকাৰণে সেই ছাবজেক্টকেইটা আপুনি ৰাতি পঢ়িব। ৰাতি আপুনি এইটো কাৰণে পঢ়িব যাতে টোপনি নাযায় আৰু পঢ়াটো ইণ্টাৰেষ্টিং হয়, হ'ল ব'ৰ নাপায় যাতে পঢ়ি, সেইকাৰণে ৰাতি সায়েন্স আৰু মেথছটো পঢ়িব। তাৰপৰা ঠিক সেইদৰে এতিয়া হৈ গ'ল 6টা ছাবজেক্ট আমি 2 দিন কভাৰ কৰি দিলোঁ। এদিনত 3টা ছাবজেক্ট পঢ়িব, তাতকৈ বেছি পঢ়িব নালাগে। 3টা ছাবজেক্টতকৈ বেছি পঢ়িলে আপোনালোকে নোৱাৰিব কভাৰ কৰিব। গতিকে চাওক আকৌ এতিয়া সোমবাৰ বা মঙলবাৰে তেনেকৈ আমি হৈ গ'ল 6টা ছাবজেক্ট। তাৰ পাছদিনা আমি এতিয়া পঢ়িব লাগিব। পঢ়িলে কি কৰিব, নেক্সট ডে'টো আমি কৰিম। তাৰপৰা থাৰ্ড ডে' মানে থাৰ্ড বুলি লিখিছোঁ, এদিন ফাৰ্ষ্ট ছেকেণ্ড, এইটো থাৰ্ড ডে'। থাৰ্ড ডে' কি কৰিব, ৰাতিপুৱা শুই উঠি আকৌ ইংলিছ উলিয়াব, ইংলিছটোৱে উলিয়াব। ইংলিছটো উলিয়ালে আপুনি কি কৰিব, খালি সেইদিনা আপুনি কাম এটা কৰিব, যিটো আমি সোমবাৰ দিনা যি ইংলিছ পঢ়িছিলোঁ সেই ইংলিছটো আপুনি এঘণ্টা চাম। এঘণ্টা টাইম আপুনি কি কৰিব, সেই আগদিনা পঢ়া ইংলিছ, সোমবাৰ দিনা পঢ়া ইংলিছখিনি আপুনি চাব আপোনাৰ মনত আছেনে নাই। এবাৰ আপুনি ৰিমাইণ্ড কৰি দিব, মানে মনত পেলাই দিব সেই কথাখিনি, যদি পাহৰিছে এবাৰ আকৌ পঢ়ি দিব। সেই এঘণ্টা টাইমহে তাত, মেক্সিমাম এঘণ্টা, তাতকৈ বেছি এঘণ্টা টাইম আপুনি আগদিনা পঢ়াখিনি দিব। তাৰপিছৰ পৰা কণ্টিনিউ আপুনি 6টা বজাৰ পৰা এঘণ্টা বঢ়াই দিলে যেনে 9টা বজালৈকে আপুনি পঢ়িব পাৰিব ইংলিছটো। নতুনকৈ মুখস্থ কৰিব, নতুন মুখস্থ কৰিব, কিন্তু এঘণ্টা আপুনি আগদিনা মুখস্থ কৰাখিনি চাব। ঠিক সেইদৰে আকৌ তাৰপিছত আহিব অসমীয়াও ঠিক সেইদৰে আপুনি এঘণ্টা আগদিনা যিখিনি মুখস্থ কৰিছিলে সেইখিনি চাব। চাই পেলাই আপুনি 4টা বজাৰ পৰা 6টা বজালৈকে যেনিবা বঢ়াই দিলে টাইমটো, তেনেকৈ এঘণ্টা চোৱাৰ পিছত তেনেকৈ চাব। আকৌ তাৰপিছত আপুনি মেথছ এনেই বহীখন উলিয়াই চাব, আগদিনা যিখিনি মুখস্থ কৰিছিলে সূত্ৰ হওক বা মেথছখিনি পাৰিবনে নোৱাৰে, এনেই এটা তাৰ মাজতে কৰি চালে। ঠিক সেইদৰে মানে এঘণ্টা টাইম কটোৱাৰ পিছতহে আপুনি পঢ়িবলৈ আৰম্ভ কৰিব। সেইটো 7 to 12 কৰি দিলে, হ'ল বঢ়াই দিলে। গতিকে সেইখিনি মেথছখিনি চালে। ঠিক সেইদৰে আকৌ তাৰপিছত 4th ডে'ত আহিলে। 4th ডে'ত আহিলে আপোনাৰ কি, যিখিনি আমি এতিয়া নেক্সট ডে ছ'চিয়েল চায়েন্স তেনেকৈ চাইছিলোঁ, সেইখিনি আপুনি ছ'চিয়েলটো কি কৰিব, এঘণ্টা টাইম চাব আগদিনাখিনি মুখস্থ আছেনে। তাৰপিছত আপুনি চাব ছ'চিয়েল চোৱাৰ পিছত ইলেক্টিভ যিটো ছাবজেক্ট আছে সেইটো এঘণ্টা টাইম চাব। তাৰপৰা ছায়েন্স ছাবজেক্টটো এঘণ্টা আগদিনাখনি চোৱাখিনি চাই ল'ব, তাৰপৰা নতুনখিনি মুখস্থ কৰিব। মানে এনেকৈ কৰিলে কি হ'ব, আপুনি যিখিনি আগতে মুখস্থ কৰিছিলে সেইখিনি 1 নম্বৰ ৰিমাইণ্ড কৰি দিয়া হ'ব, মনত পেলাই দিয়া হ'ব। পেলাই দিলে তেনেকৈ পাহৰি নাথাকে আৰু, মানে আগদিনা পঢ়াখিনি চোৱা হ'ল আৰু নতুনকৈ পঢ়া হ'ল, তেতিয়া আপোনাৰ টাইম টেবুলখন এডজাষ্ট হৈ যাব। গতিকে এতিয়াতো এমাহ সময় আছে চাগে, এমাহো নাই, কমহে আছে এমাহতকৈ। গতিকে সেইকাৰণে আমি এনেকৈ চাব লাগিব। এনেই অযথা যি টি পঢ়ি থাকি লাভ নাই, যি পাওঁ তাকে পঢ়ি থাকি লাভ নাই। গতিকে তেনেকুৱা ষ্টাইলত পঢ়িব। মই ভাবোঁ এই টাইম টেবুলখন আপোনালোকে যদি ফ'ল' কৰে, আপোনালোকৰ যিমান পাৰ্চেণ্টেজ আপোনালোকে বিচাৰিছে সিমানটো ইজিলি পাই যাব। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে লগৰখিনিৰ লগতো শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা যদি আপোনালোকে কুৱেশ্যন বিচাৰি আছে, কমন কুৱেশ্যন হওক বা ইম্পৰ্টেণ্ট কুৱেশ্যন যদি বিচাৰি আছে, মোৰ চেনেলটোত তেনেকুৱা বহুতকেইটা ভিডিঅ' বনাই থোৱা আছে। ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স চব ছাবজেক্টৰে মই ভিডিঅ' অলৰেডি বনাইছোঁ আৰু বহুত ভিডিঅ' দিম। গতিকে মোৰ চেনেলটো এবাৰ চাই দিব পাৰিব। তাৰপৰা গতিকে ৰুটিনখন ভাল লাগিলে যদি ক'ব, কমেণ্ট কৰিব আপোনালোকৰ সহায় হৈছে নে ৰুটিনখনৰ থ্ৰুৱেদি। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো লাইক এটা কৰি দিব, সকলোৰে লগতে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেকুৱা ভিডিঅ' আপোনালোকে পাব পাৰে আগলৈ। জয় হিন্দ, জয় অসম।